हेलो बंधुসকল সকলোকে স্বাগতম জানাইছো মোৰ পিৰসম চেনেলত। বন্ধুসকল আপোনালোকে যদি বাইক চলাই বা আপোনালোকৰ যদি এটা গাড়ী থাকে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক। বন্ধুসকল কেন্দ্ৰীয় চৰকাৰে গাড়ী আৰু বাইক চালকসকলৰ বাবে নতুন এটা নিয়ম প্ৰণয়ন কৰিছে। বন্ধুসকল নিয়মটো জানিবলৈ হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমাৰ কি হয়, আমি যেতিয়া কোনো ঠাইত ফুৰিবলৈ যাওঁ আমাৰ বাইকখন লৈ বা আমাৰ গাড়ীখন লৈ, তেতিয়া কিন্তু তাৰ লগতে আমাৰ গাড়ীৰ কাগজ, আমাৰ ড্ৰাইভিং লাইচেন্স এই সকলোবোৰ আমি লগত লৈ যাবলগীয়া হয়। কিন্তু বন্ধুসকল কেতিয়াবা এনেকুৱা হয় যে আমি এই কাগজ পত্ৰবিলাক নিবলৈ পাহৰি যাওঁ। তেতিয়া কিন্তু যেতিয়া ট্ৰাফিক পুলিচে আমাক ধৰে তেতিয়া কিন্তু আমাৰ বহুত অসুবিধা হয়, আনকি আমাৰ জৰিমনা ভৰিব লাগে। গতিকে বন্ধুসকল ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নতুন নিয়ম এটা প্ৰণয়ন কৰিছে, মানে নিয়মটো প্ৰণয়ন কৰিব এই 2019 বৰ্ষত। নিয়মটো কি হ'ল যে আপোনালোকৰ যিবিলাক কাগজ আছে, গাড়ীৰ ডকুমেণ্ট হওক বা আপোনালোকৰ ইঞ্চুৰেঞ্চ, ড্ৰাইভিং লাইচেন্স, এই কিন্তু আপোনালোকক আগতে এই চব কাগজ পাতিৰ লগত লৈ যাব লাগিছিল। কিন্তু এতিয়াৰ পৰা আপোনালোকে এই কাগজ পত্ৰৰ লগত নিনিলেও হ'ব, আপোনালোকৰ মোবাইলত সেই কাগজখিনি ফটো মাৰি লৈ যাব পাৰিব। বন্ধুসকল ভিডিঅ'টো ইয়াতে স্কিপ নকৰিব, ইয়াত আৰু এটা কথা জানিব আছে। সেইটো কি হ'ল যে বন্ধুসকল আপোনালোকে ধৰক আপোনালোকৰ মোবাইলত যদি ফটো তুলি এইটো লৈ যায় তেতিয়া কিন্তু নহ'ব, বা আপোনালোকে এই কাগজবিলাক যদি আপোনালোকে ফটো তুলি অফলাইনত দেখুৱাই, ধৰক আপোনাৰ গেলাৰীৰ পৰা তুলি দেখুৱাই, তেতিয়া কিন্তু ট্ৰাফিক পুলিচসকলে নামানিব, কিয়নো ইয়াত আপোনালোকে এডিটিং কৰিও এনেকুৱা কাম কৰিব পাৰে। গতিকে বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলত দুটা এপ্লিকেশ্যন থাকিব লাগিব। যিকোনো এটা থাকিলে হ'ল, এটা হ'ল এম পৰিবহণ আৰু এটা হ'ল ডিজি লকাৰ। এই দুটাৰ পৰা যিকোনো এটা এপছ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু সেই এপছটোত আপোনালোকৰ যিখিনি প্ৰয়োজনীয় ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰি থৈ দিব লাগিব। সেই ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰি থৈ দিলে যেতিয়া আপোনালোকক ট্ৰাফিক পুলিচে ধৰিব তেতিয়া আপুনি সেই এপছটো ওলাই অনলাইনতহে দেখাব লাগিব। এই কাগজ পত্ৰবিলাক আপোনালোকে অনলাইনত দেখাব লাগিব, মানে আপোনালোকে যেতিয়া আপলোড কৰি থৈ দিব অট'মেটিক আপোনালোকে সেইটো অনলাইনত গুচি যাব। গতিকে বন্ধুসকল আপোনালোকে গমেই পাইছে, আপোনালোকে অনলাইনত দেখাব লাগিব। আৰু যি ট্ৰাফিক পুলিচে আপোনাক ধৰিব তেওঁলোকৰ হাতত এটা এপছ থাকিব বা মোবাইল এটা থাকিব, ইছাকা নামৰ এটা এপ্লিকেশ্যন থাকিব। সেই ইছাকা নামৰ এপ্লিকেশ্যনৰ সহায়ত কিন্তু আপোনাৰ এই যিটো ডকুমেণ্ট আছে সেই ডকুমেণ্টটো পৰীক্ষা কৰিব। সেই পৰীক্ষা কৰি যেতিয়া অ'কে দেখিব তেতিয়াহে আপোনাক এৰিব, নহ'লে কিন্তু আপোনাক নেৰে। আপোনালোকে মনত ৰাখিব, আপোনালোকে কিন্তু অফলাইনত দেখালে নহ'ব, কাগজবিলাক আপোনালোকে অনলাইনতহে দেখাব লাগিব। গতিকে বন্ধুসকল এনেকুৱা কৰিলে কিন্তু আমাৰ যিবিলাক ড্ৰাইভাৰ আছে বা গাড়ী চালক আছে বা জেনেৰেল মানুহ আছে তেওঁলোকৰ কিন্তু বহুতো সুবিধা হ'ব, কিয়নো এই ইমান কাগজ পাতি কেৰি কৰি লৈ যোৱাটো সিমান মানে ভাল নালাগে। বন্ধুসকল ভিডিঅ' যদি ভাল লাগি থাকে তেতিয়াহ'লে আপোনালোকে এটা লাইক দি দিয়ক আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা ঘণ্টিটো বজাই দিব, যাতে মোৰ নতুন ভিডিঅ' যেতিয়া আপলোড কৰোঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। গতিকে বন্ধুসকল আজিলৈ ইমানেই।